আজি আমি লাভৰ অনুমানমূলক চাহিদাৰ ধাৰণাটো আলোচনা কৰিম। প্ৰশ্নটো এনেদৰে হ'ব পাৰে, মুদ্ৰাৰ অনুমানমূলক চাহিদা বা লাভৰ অনুমানমূলক চাহিদাৰ ধাৰণাটো ব্যাখ্যা কৰা। দেখিছা নহয় প্ৰশ্নটো? বা এইটো হয়, বা মুদ্ৰাৰ লাভকল্পী চাহিদাৰ বিষয়ে ব্যাখ্যা কৰা। কুৱেশ্যনটো মুদ্ৰাৰ লাভকল্পী চাহিদা বুলিও আহিব পাৰে, বা লাভৰ অনুমানমূলক চাহিদা বুলিও আহিব পাৰে, বা মুদ্ৰাৰ অনুমানমূলক চাহিদা বুলিও আহিব পাৰে। তেতিয়াহ'লে উত্তৰ একেটাই হ'ব। এইটো কুৱেশ্যন আনচাৰ মই তোমাৰ 4 মাৰ্কছৰ কাৰণে লিখাই দিম। উত্তৰটো এনেধৰণে দিব লাগিব যে জনসাধাৰণে কোনো লাভজনক কামত পুঁজি খটুৱাই অধিক লাভ অৰ্জন কৰাৰ উদ্দেশ্যেও এক বিশেষ পৰিমাণৰ মুদ্ৰা হাতত ৰাখে। বুজিছানে? কোনো লাভজনক কামত পুঁজি খটুৱাব। ইয়াকে মুদ্ৰাৰ লাভকল্পী চাহিদা বোলা হয়। মুদ্ৰাৰ লাভকল্পী চাহিদা বুলি লিখিছোঁ। ইয়াৰ উপৰিও লাভৰ অনুমানমূলক চাহিদাও হ'ব বা ফাটকা বুলিও হ'ব। ঠিক আছে? কি হ'ব যে জনগণে লাভজনক কামত পুঁজি খটুৱাব লাগিব। এতিয়া চোৱা কি কৈছে, সাধাৰণতে জনসাধাৰণে তেওঁলোকৰ জমা পুঁজি তেওঁলোকৰ অংশপত্ৰ বা ঋণপত্ৰসমূহত খটুৱাব বিচাৰে। তেওঁলোকৰ জমা পুঁজি মানে কি, তেওঁলোকৰ ছেভিংছখিনি শ্বেয়াৰত ইউজ কৰিব বিচাৰে। অংশপত্ৰ মানে শ্বেয়াৰ, ঠিক আছে? আৰু জমা পুঁজি মানে তোমাৰ ছেভিংছখিনি কথা কৈছে। জনসাধাৰণৰ হাতত যিমানখিনি ছেভিংছ থাকিব, তেওঁলোকে কি হ'ব, শ্বেয়াৰখিনি কিনিব বিচাৰিব। যদি শ্বেয়াৰ কিনিলে তেওঁলোকে লাভ পাব, যদি লাভৰ মাত্ৰাটো বেছি হয় তেতিয়াহ'লে বেছিকৈ শ্বেয়াৰ কিনিব। বুজি পাইছানে? যদি অংশপত্ৰৰ পৰা পাব পৰা প্ৰত্যাশিত লাভৰ মাত্ৰা অধিক হয়, যদি শ্বেয়াৰটো কিনাৰ ফলত যদি বেছিকৈ লাভ হয়, তেতিয়াহ'লে জনগণে অংশপত্ৰসমূহ বেছিকৈ ক্ৰয় কৰিবলৈ বিচাৰিব, মানে বেছিকৈ কিনিব, তেতিয়াহে বেছিকৈ প্ৰফিট হ'ব। ঠিক হয়নে? ইয়াৰ ফলত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ কমি যায়। যেতিয়া মানুহৰ হাতত থকা পইচাখিনিয়ে অংশপত্ৰবোৰ ক্ৰয় কৰি ল'ব, তেতিয়াহ'লে মানুহৰ হাতত থকা মুদ্ৰাৰ পৰিমাণটো কমি যাব, অৰ্থাৎ মুদ্ৰাৰ চাহিদা কমি যায়। বুজিলা? কিন্তু যদি অংশপত্ৰৰ পৰা পাব পৰা প্ৰত্যাশিত লাভৰ মাত্ৰা নিম্ন হয়, যদি লাভটো কমি যায়, তেতিয়াহ'লে জনসাধাৰণে অংশপত্ৰসমূহত পুঁজি বিনিয়োগ নকৰে। তেতিয়াহ'লে কি হ'ব, মানুহে শ্বেয়াৰ কিনিব নিবিচাৰিব। যদি লাভেই নহয় তেতিয়াহ'লে শ্বেয়াৰ কিনিব জানো? নিকিনে। ফলত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হয়, অৰ্থাৎ মুদ্ৰাৰ চাহিদা বাঢ়ে। বুজি পাইছানে? এইটো হৈছে লাভৰ অনুমানমূলক চাহিদা। মুদ্ৰাৰ লাভকল্পী চাহিদা সুতৰ হাৰৰ ওপৰতো নিৰ্ভৰশীল। সুতৰ হাৰ তোমালোকে গম পাইছা নহয়? হয়নে? যদি সুতৰ হাৰ ভৱিষ্যতে অধিক হোৱাৰ সম্ভাৱনা থাকে, তেতিয়াহ'লে জনসাধাৰণে তেওঁলোকৰ হাতত থকা পুঁজিখিনি বৰ্তমান সময়ত ঋণদান কৰাতকৈ ভৱিষ্যতে ঋণদান কৰাত ইচ্ছা প্ৰকাশ কৰে। এতিয়া চোৱা কি কৈছে, 100 টকা দিলে তেওঁ সুত পায় ধৰি লোৱা 10%, ঠিক আছে? কিন্তু ভৱিষ্যতে যদি সেই 100 টকাটোৱে সুতৰ হাৰ তেওঁ যদি 25% পায়, ঋণদান কৰিম বুলি ইচ্ছা প্ৰকাশ কৰিব, নহয় জানো? সেইকাৰণে মুদ্ৰাৰ লাভকল্পী চাহিদাটো সুতৰ হাৰৰ ওপৰতো নিৰ্ভৰ কৰে। যদি সুতৰ হাৰ ভৱিষ্যতে অধিক হোৱাৰ সম্ভাৱনা থাকে, তেতিয়াহ'লে বৰ্তমান জনসাধাৰণে ঋণদান নকৰে, আৰু যদি বৰ্তমান সুতৰ হাৰ অধিক হোৱাৰ চান্স থাকে, তেতিয়াহ'লে কি হ'ব, জনসাধাৰণে বৰ্তমানে ঋণদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিব। এইটোৱে হৈছে মুদ্ৰাৰ অনুমানমূলক চাহিদা বা মুদ্ৰাৰ লাভকল্পী চাহিদা। তোমালোকে এনেদৰে লিখিব লাগিব 4 মাৰ্কছৰ কাৰণে। থেংক ইউ।